কৈছে নেহৰ মুগাৰে মহুৰা ঐ তাতোত কৈছে নেহৰ মাকো ঐ তাতোত কৈছে নেহৰ বহাগৰ বিহুতি ঐ নামাজি কেনেকৈ থাকো ও সৰু ফুল ফুল ফুলি আছে ও সৰু ফুল চিঙু চিঙু লাগে ও সৰু ফুল চিঙিব নোৱাৰো ও সৰু ফুল মনতে নালাগে ও সৰু ফুল ফুল ফুলি আছে ও সৰু ফুল চিঙু চিঙু লাগে ও সৰু ফুল চিঙিব নোৱাৰো ও সৰু ফুল মনতে নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ ডাক ভৈলো চৰণত মোৰ গতি সাধিলে উচিত ৰাম মোৰ গতি সাধিবে উচিত। আজি তাঁতৰ বিহু ৩ বহাগ। সদৌ অসমবাসী ৰাইজলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে আমি আশীৰ্বাদো বিচাৰিছোঁ আপোনালোকৰ পৰা। আজি ৩ বহাগ এই তাঁতৰ বিহু হিচাপে আমি চাকি বন্তি জ্বলালোঁ, পিঠা পনা দি আমি এখন শৰাই আগবঢ়াই সেৱা কৰিলোঁ সকলোৱে মিলি। যিহেতু এই তাঁতৰ শালখনে আমাৰ অসমীয়া শিপিনীসকলৰ সম্পদ, আমি এই সম্পদটোক খুব সসন্মানেৰে গ্ৰহণ কৰিছোঁ আৰু আমি সেইদৰে এই সন্মান জনাই তাঁতৰ শালক সন্মান জনাই আমি সকলো শিপিনীয়ে ভাবিছোঁ আৰু যাতে আমি আগুৱাই যাব পাৰোঁ, কাৰণ আমাৰ এটা উপাৰ্জনৰ স্থল, আমি মহিলাসকল উদ্যোগী হ'ব পাৰিছোঁ, ইয়াৰ জৰিয়তে আগবাঢ়িছোঁ। সেয়েহে আমি আজি এই দিনটোতে আমি অকণমান চাকি জ্বলাই আমাৰ আজি তাঁতৰ বিহুটো আমি উদযাপন কৰিলোঁ।